নমস্কাৰ। আজি মই ভিডিঅ'টিত আপোনালোকৰ কাৰণে এটি সুন্দৰ টপিক লৈ আহিছোঁ। আজি মই আপোনালোকক ক'ম সকলো ৰাশিৰ পুৰুষ মহিলাই কোনজন বিশেষ ভগৱানৰ আৰাধনা কৰিলে জীৱনত সকলো দুখ দূৰ হ'ব আৰু সৌভাগ্য ঘূৰি আহিব। আমি সকলোৱে নিতৌ ভগৱানক আৰাধনা কৰোঁ, কিন্তু প্ৰত্যেক ৰাশিয়ে বিশেষ এজন ভগৱানক স্মৰণ কৰিলে অতি কম সময়ৰ ভিতৰত সুফল অনুভৱ কৰিব। আজিৰ ভিডিঅ'টিত মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ আৰু কন্যা ৰাশিয়ে আৰাধনা কৰিবলগীয়া দেৱতাজনৰ নাম ক'ম। নেক্সট ভিডিঅ'টি অহা সপ্তাহত দিয়া হ'ব, য'ত তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ ব্যক্তিয়ে আৰাধনা কৰিবলগীয়া ভগৱানজনৰ বিষয়ে ক'ম। আহকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টিৰ শেষত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। প্ৰথমতে মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিয়ে ভগৱান শিৱৰ আৰাধনা কৰিব। তেতিয়া মনৰ অস্থিৰতা দূৰ হ'ব আৰু সকলো বাধা লাহে লাহে আঁতৰ হ'ব। দ্বিতীয়তে বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিয়ে মা লক্ষ্মীৰ আৰাধনা কৰিব। দেখিব লাহে লাহে আপোনাৰ অৰ্থ অভাৱ দূৰ হৈছে। তৃতীয়তে মিথুন ৰাশি। এই ৰাশিৰ ব্যক্তিয়ে শ্ৰী গণেশ দেৱতাক আৰাধনা কৰিব। বিলম্ব হোৱা কামবোৰ সমাধা হ'ব। চতুৰ্থতে কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিয়ে সংকটমোচন হনুমান আৰু মা লক্ষ্মীৰ আৰাধনা কৰিব। দেখিব আপোনাৰ জীৱনৰ সকলো পাৰিবাৰিক সমস্যা সমাধান হৈছে। পঞ্চমতে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিয়ে শ্ৰী গণেশ দেৱতাক আৰাধনা কৰিব। সকলো বাধা নিজে নিজে আঁতৰ হ'ব। ষষ্ঠতে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিয়ে মা লক্ষ্মীৰ আৰাধনা কৰিব। দেখিব অচিন শত্ৰুবোৰ নিজে নিজে আঁতৰ হৈছে। আজি এয়া আছিল 6টা ৰাশিৰ বিষয়ে। গতিকে আপোনালোকে আজিৰে পৰা নিজৰ ৰাশি অনুযায়ী বিশেষ ভগৱানক স্মৰণ কৰক। 1.5 মাহমানৰ পিছত সকলোৱে ৰিজাল্ট পাবলৈ আৰম্ভ কৰিব আৰু কেনেকুৱা ফলাফল পাইছে মোক জনাবলৈ নিশ্চয় নাপাহৰিব।